নমস্কাৰ বন্ধুসকল, মই নিৰঞ্জন লাহন NL টিপছ ইউটিউব চেনেলত আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ চাওক Paytm কেছবেক, যিটো আপোনালোকে দেখা পাইছে। Paytm কেছবেক আপোনাৰ কিয়া গাড়ী দিব, লগতে দিব আইফোন, তাৰপিছত তাৰ আগত আছে বাইক ৰয়েল এনফিল্ড ক্লাছিকখন আছে, যিখনৰ দাম আপোনালোকে অলৰেডি জানে 2 লাখ টকাৰ ওপৰত। গতিকে সেইখিনি আপুনি পাব, মাত্ৰ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক। কেনেকৈ পাব সেয়া চাই থাকক ভিডিঅ'টোৰ শেষলৈকে। এতিয়া চাওক আপোনালোকে দেখা পাইছে ইয়াত টাৰ্ম এণ্ড কণ্ডিশ্যনবিলাক দি দিছে, অফাৰৰ যিটো ডেছক্ৰিপশ্যন, কিয়া গাড়ী আছে দেখা পাইছে, আৰু আপোনাৰ তাৰ তলত আছে দেখা পাইছে ৰয়েল এনফিল্ড, আৰু তাৰপিছত অফাৰৰ ভেলিডিটি কেতিয়ালৈকে আছে সেইটো মই আপোনালোকক লাষ্টত জনাই দিম। এতিয়া আপোনালোকক দেখুৱাই দিছোঁ চাওক। প্ৰথমতে দেখা পাইছে 3 নম্বৰৰ যিটো আছে 3 নম্বৰৰ চিট যিটো লিখা আছে দেখা পাইছে আনলক স্ক্ৰেচ কাৰ্ড, তাত আপোনালোকে কিয়া চেল্টছ HTE যিখন গাড়ী আৰু বাইক আছে ৰয়েল এনফিল্ড ক্লাছিক 350খন, আৰু লগতে আছে আইফোন 13, আৰু লগত আছে আপোনাৰ KTM ৰিৱাৰ্ডছ আপোনালোকে পাব পাৰে। গতিকে সেইটো আপোনাৰ অফাৰ আছে 30 নৱেম্বৰলৈকে, যিটো অফাৰ আপোনালোকেও লাভ কৰিব পাৰিব। কিন্তু কেনেকৈ লাভ কৰিব সেইটো মই আপোনালোকক ভিডিঅ'ৰ শেষত আপোনালোকক মই জনাই দি আছোঁ। গতিকে ভিডিঅ'টোৰ শেষলৈকে চাই থাকক। যদি আপোনালোকে মিছ কৰি দিয়ে তেতিয়াহ'লে এই অফাৰটো আপোনালোকে পোৱা ভাগ্যৰ পৰা আপুনি বিৰত থাকিব পাৰে। গতিকে আপোনালোকক মই তাৰ আগতে কিছুমান টাৰ্ম এণ্ড কণ্ডিশ্যনবিলাক কৈ দি গৈ আছোঁ। এতিয়া চাওক, সেইটো আপুনি পাব, কিন্তু আপোনাৰ লাকৰ ওপৰত ডিপেণ্ড কৰিব। কেনেকৈ পাব চাওক, আপুনিতো সদায় Paytm দি পইচা ট্ৰেন্সফাৰ কৰি থাকে, কিন্তু কেনেধৰণে কৰিব লাগিব মই আপোনালোকক আজি শেষলৈকে দেখুৱাই দিম। আচ্ছা ঠিক আছে, যদি আপোনালোকৰ বাই চান্স লাগি গ'ল লাকত, গাড়ীখন, বাইকখন বা আপোনাৰ আইফোনটো লাগি গ'ল, তেতিয়া আপুনি অফিচত লগত কণ্টেক্ট কৰিব লাগিব। 30 নৱেম্বৰৰ আগতেই আপুনি কণ্টেক্ট কৰিব লাগিব। ইয়াত লিখা আছে 9 নম্বৰত দেখা পাইছে আপোনালোকে, আৰু লগত আপুনি ভোটাৰ ID, ড্ৰাইভিং লাইচেঞ্চ বা পাছপৰ্ট আৰু ফটো একপি, পাছপৰ্ট চাইজ ফটো একপি, পান কাৰ্ড, যিকোনো এটা ডকুমেণ্টছ আপুনি লগত নিব লাগিব, তেতিয়াহে আপুনি প্ৰাইচটো পাব। এতিয়া আহক আপোনালোকে প্ৰাইচটো কেনেকৈ পাব, সেইটোৱে আহি গ'ল মেইন পইণ্ট। আপোনালোকে দেখা পাইছে Paytmছে অফাৰ আপোনাক দিছে। এতিয়া চাওক, অফাৰটো চেণ্ড মানি নাও তলত দেখাইছে, কিন্তু চাওক পইচাটো আপুনি কাকো কোনো অফিচত চেণ্ড কৰিব নালাগে। মাত্ৰ আপোনালোকে ইয়াত ট্ৰেন্সফাৰ যেতিয়া কৰে আপোনাৰ, সেই ট্ৰেন্সফাৰৰ পদ্ধতিটো আপুনি বেলেগ ধৰণে কৰিব লাগিব, অলপ বেলেগ ধৰণে। সেইটো মই আপোনালোকক দেখুৱাই দিছোঁ। চাওক, আপোনালোকে তলত আহিব, কেছবেক অফাৰত আহিব, তাৰপিছত আপোনালোকে ইয়াত ক্লিক কৰাৰ লগত আপোনালোকে ইয়াত কি কৰিব লাগিব জানেনে? অকল চেণ্ড মানি কৰিব হয়, বেলেগ আপোনাৰ বন্ধু এজনক চেণ্ড কৰক, বা আপুনি কাৰোবাক পে'মেণ্ট দিবলগীয়া আছে, UPI IDৰ দ্বাৰা আপুনি পে'মেণ্ট পঠাওক। চেণ্ড মানি কৰাৰ পিছত আপোনালোকে যেতিয়া ইয়াত আপুনি পইচা পঠাব, সেইটো আপুনি UPI IDৰ দ্বাৰা দিব লাগিব। চাওক, UPI ID তলত আপোনাৰ নাম আহি গৈছে ধৰি লওক, কিন্তু আপুনি তাত নামত ক্লিক নকৰিব। আপুনি যদি আগে পিছে কাৰোবাক পইচা পঠাইছেও, তেওঁকে দিবলগীয়া আছে, যিটো আপোনাৰ UPI ID আছে দেখা পাইছে, UPI IDটো আছে, সেইধৰণে @ দিব। Paytm থাকিলে Paytm, OK ICIC, YBL যি থাকক সেইটো আপুনি চিলেক্ট কৰিব। তাৰপিছত তাত আপুনি পে'মেণ্টটো পঠাই দিব। এইটোৰ লিংকৰ পৰা আপোনালোকে দেখা পাইছে প্ৰথমে কেছবেক অফাৰত গৈ ল'ব লাগিব। মই য'ত আপোনালোকক দেখুৱালোঁ সেইদৰে আপোনালোকে গৈ ল'ব। তাৰপিছতে আপোনালোকে ইয়াত দেখা পাইছে পে'মেণ্টটো পঠাই দিয়ক। পে'মেণ্ট পঠাই দিয়াৰ পিছত আপোনালোকক কংগ্ৰাচুলেশ্যন বুলি আহিব। দেখা পাইছে আপুনি তলত দেখা পাইছে ইয়াৰ কেছবেকত আপোনাৰ আহি গ'ল 99কে আহি গ'ল। এতিয়া মই আপোনাক বেক হৈ দেখুৱাই দিছোঁ। চাওক, থাৰ্ড পে'মেণ্ট ৰিচিভ হৈ গ'ল। গতিকে এইটো ৰিফ্ৰেছ কৰিব লাগিব। অলপ ৰিফ্ৰেছ কৰিলোঁ। ৰিফ্ৰেছ কৰাৰ লগে লগে ওপৰত দেখা পাইছে 399 আপোনাৰ দেখা পাইছে, ইয়াত দেখা পাইছে। কিন্তু সেইটো আপুনি ইয়াত কেনেকৈ পাব চাওক, ইয়াত দেখা পাইছে আপুনি, ইয়াত মেইন কথাটো হ'ল যে 11 তাৰিখৰ পৰা 17 তাৰিখৰ ভিতৰত, 11 তাৰিখৰ পৰা 17 তাৰিখৰ ভিতৰত আপুনি 3টা UPI ট্ৰেঞ্জেকশ্যন কৰিব লাগিব, যিটো প্ৰাইচ আপুনি 100 টকাৰ ওপৰত পে' কৰিব লাগিব। তেতিয়া আপুনি এনেকুৱা ধৰণৰ স্ক্ৰেচ পাব। কিন্তু সেইটো আপুনি জাহা তাহা পে' কৰিলে নাপায়। UPI IDটো সম্পূৰ্ণ লিখি পে'মেণ্ট কৰিব লাগিব, তাৰপিছতহে আপুনি পাব। আৰু এইটো আপোনাৰ অপশ্যনটো অকল কেছবেক যিটো আছে তাত পাব, বা ওপৰত UPI MT বুলি আছে, তাত আপোনালোকে ক্লিক কৰিলে পাব। মই স্ক্ৰীনশ্বট এটা দি দিছোঁ, আপোনালোকে দেখা পাইছে, সেই তাত আপুনি ক্লিক কৰিলে আপোনাৰ পাব। এতিয়া চাওক, আপোনালোকৰ যিটো 9999 বুলি যিটো কেছবেক ৰিৱাৰ্ড আছে, সেইটো আপোনালোকে 18 তাৰিখে আপোনালোকে কৰিব লাগিব। এতিয়া আকৌ নতুনকৈ কিছুমান দিছে, সেইবিলাক আপোনালোকে কৰিব লাগিব বেলেগ তাৰিখত। এইটো আপোনাৰ দিছে, মই যিটো পাইছোঁ সেইটো আপোনাৰ দিছে। চাওক, মই যিটো কেছবেক অফাৰ পাইছোঁ সেইটো আপোনাৰ দেখা পাইছে 18 অক্টোবৰ তাৰিখে 9 AM অ'পেন কৰিব লাগিব। আৰু যদি লাক ভাল থাকে, হয়তো আপোনালোকৰ নাপায়, মই কিয়া গাড়ীখন পাব পাৰোঁ, নহয় আইফোন পাব পাৰোঁ। লাক নাই হ'লেও চেষ্টা কৰিছোঁ, যদি পাই যাওঁ তো ভাল কথা, আপোনালোকেও পাব পাৰে। গতিকে এই ভিডিঅ'টোৰ মই যেনেদৰে ক'লোঁ, আপোনালোকে তাত গৈ 3বাৰ মাত্ৰ UPI দ্বাৰা পে'মেণ্ট পঠাওক, আৰু আপোনালোকেও লাভ কৰিব পাৰে দুৰ্গা পূজাৰ শেষত
কালী পূজাৰ আগত আপোনালোকৰো আহি যাব পাৰে এটা আইফোন নহয় এখন সপোনৰ বাইক নহয় এখন গাড়ী। ধন্যবাদ।